Red FM, love story, love story. Super Hits 93.5 Red FM নিশা 9 বাজিল আৰু আজি হৈছে শুক্ৰবাৰ মানে সময় হৈ গল ফ্ৰাইডে স্পেশাল প্ৰগ্ৰাম Red FM Love Story আৰু আজি আমি শুনিম দিক্ষুৰ লাভ ষ্টৰী তেওঁৰ বেটাৰ হাফ বিজয়িতাৰ মুখেৰে আহক আমি পৰিচয় হৈলো বিজয়িতাৰ সৈতে নমস্কাৰ মই বিজেতা বাদগিৰি নিজৰ লাভ ষ্টৰীটো ক'বলৈ অলপ লাজ লাগে তথাপিও আৰু মোৰ এনেকুৱা নহয় দিক্ষুৰ লগত মোৰ প্ৰথম প্ৰেম বুলি মই নকওঁ কিন্তু যেটো কয় আৰু এটা বয়সত যেটো বয়সত কোনোবা খুব বিচৰা যায় তেতিয়া সেই মানুহজন দিক্ষু মোৰ কাৰণে আৰু 2002 মানৰ পৰা আমি দুয়োকে চিনি পাওঁ আমি লগ পাইছিলো নাটক এখনৰ জৰিয়তে তেনেকৈ লগ পাইছিলো কিন্তু আমাৰ 2 বছৰ পিছতে প্ৰেম হৈছে আৰু দিক্ষুৱে মোক প্ৰপ'জ কৰা নাছিলে আৰু মইও কেতিয়াও হা কৈ পোৱা নাছিলো আমাৰ তেনেকৈ দেখা দেখি আৰু দুয়োটা হয়তো বুজি আছিলো আগৰ পৰাই দুয়োটাক ভাল পাইছিলো আৰু তেনেকৈ আমাৰ যাত্ৰা আৰম্ভ এইটো কথা সঁচা প্ৰেম বহুত বাৰ হ'ব পাৰে আৰু নিজৰ জীৱন যাৰ লগত অতিবাহিত কৰিম এই জাৰ্নিটো কমপ্লিট কৰোঁতে বা সেই ব্যক্তিজন যেতিয়ালৈকে জীৱনলৈ নাহে বা বিচাৰোতে আমি বহুত বাৰ প্ৰেম কৰি পেলাওঁ কিন্তু যেতিয়া তেওঁক পাওঁ সেয়াই হৈ যায় শেষ পৰ্যায় দ্য জাৰ্নি অফ লাভ গতিকে আজি আমি শুনিম দিক্ষু আৰু বিজয়িতাৰ লাভ ষ্টৰী দ্য জাৰ্নি অফ লাভ Red FM, love story, love story. Super Hits 93.5 Red FM or Friday special program Red FM Love Story মই আছো আপোনাৰ সৈতে পাহি আজি আমি শুনি আছো বিজয়িতাৰ মুখেৰে তেওঁৰ আৰু দিক্ষুৰ লাভ ষ্টৰী A Journey of Love আহক আগবাঢ়ো তেওঁলোকৰ লাভ ষ্টৰী প্ৰথম দেখাটো হৈছিলে দিক্ষুৰ ভণ্টি চন্দনাৰ জৰিয়তে দিক্ষুৰ লগত এতিয়া তেনেকৈ মাতবোল নাছিলে কিন্তু আমি যেতিয়া নাটক কৰিব লৈছিলো তেতিয়া দেখিছিলো ল'ৰাজনে গিটাৰ লৈ আহি গান গায় আমাৰ লগত মই ৰিহাৰ্সেল কৰিলা নে ৰিহাৰ্সেল হৈ গল মোৰ নেক লাইনটো গগি আছিলে তুমি জানানে তাৰ পিছৰখিনি কোনে ক'ব ক আকৌ তই সেইখিনি ৰিহাৰ্সেল কৰিছ মানে বিজেতা তই মানুহ মাৰিবি দে ড্ৰামালে কেইদিন পিছফালে যদি তোৰ ককাইৰে গান গাই থাকে ৰিহাৰ্সেল কি কৰি সাইলেন্স সৰি তোৰ ককাইৰে বৰ এটা বেয়া নাগায় মোৰ মাতবোল নাছিলে তেনেকৈ আৰু দিক্ষুও মোক ডাঙৰ বুলি ভাবিছিলে তাতকে বিজেতাজনী আহিও পোৱা নাই আৰু আজি তই গুণগুণাই নাথাকিবি দে ৰিহাৰ্সেলত বহুত দিগদাৰ হয় কনচেন্ট্ৰেচন বহুত ব্ৰেক হয় আমাৰ বিজেতা মানে কোনজনী আমাৰ হিৰোইন অ আচ্ছা আমাৰ অকমান এটিটিউড থকা ছোৱালীজনী তেনেকে কিয় কৈছ তামাম এটিটিউড দেখোন কেলে নাজানো দেখিলে এনেকুৱা লাগে বৰ এটিটিউড থকা নিচিনা অকণ লাগে আৰু তেনেকুৱা তোক মাত দিয়া নাই কাৰণে নহয় সেইটো নহয় আৰু মোকনো কেলে মাত দিবহি আহি কথা নাই বতৰা নাই তো তাইওতো একে কথা ভাবিব পাৰে ন তোৰো এটিটিউড আছে বুলি মই নিজৰ কাম কৰিছো আহিছো অলপ চাইছো মেলিছো তথাপিতো আৰু এনে কি আৰু মোৰ লাগিলে দেখি আৰু নহয় একদম নহয় বহুত ভাল ছোৱালী কথা পাতিলে গম পাবি তই বেড ফেভৰিট তোৰ বেড ফেভৰিট নেকি মোৰ ফেভৰিট হয় তো তেনেকে নকবি তাইৰ কথা বহুত ভাল ছোৱালী দে আপুনিহে আপুনি আৰু ই মানে ভাবিছিলে যে ছোৱালীজনী ইমান ঘমণ্ডি ইমান কথা নকয় खुद को क्या समझती है इतना अकड़ती है এনেকে থাকে দূৰে থাকে এনেকে মোৰ লগত ফ্ৰেণ্ডশ্বিপো হোৱা নাছিলে কিন্তু লাষ্ট যেতিয়া মই দিল্লীত পঢ়িব যাম তাৰে আগে আমি আহমেদাবাদ নাটক কৰিব গৈছিলো ব্ৰেকিং দ্য আইচ মানে আগে কোনে কথা পাতিব সেয়ালৈ বহুত জমনি হয় কাৰোবাক যেতিয়া ভাল লাগে সেই কথাষাৰ ক'বলৈ বা সেই মানুহজন বা মানুহজনীৰ লগত কথা পাতিবৰ বাবে সাহস গোটোৱাটো বৰ ডাঙৰ কথা পিছে আপোনাৰ লাভ ষ্টৰীত প্ৰথম সাহস কোনে গোটাইছে আপুনি নে আপোনাৰ প্ৰেয়সীয়ে জনাওক আমাক সেই চিটুৱেশ্যনটি Red FM, love story, love story. Super Hits 93.5 Red FMত মই আছো আপোনাৰ সৈতে পাহি আৰু আমি শুনি আছো ফ্ৰাইডে স্পেচিয়েল প্ৰগ্ৰাম Red FM লাভ ষ্টৰী আৰু আজি লাভ ষ্টৰী আমাক কৈ আছে বিজয়িতাই মানে তেওঁৰ আৰু দিক্ষুৰ লাভ ষ্টৰী আহক আগবাঢ়ো তেওঁলোকৰ লাভ ষ্টৰীলৈ প্ৰেমৰ আৰম্ভণি বুলি ক'লে আমাৰ ট্ৰেইন এখনত তাৰমানে আহমেদাবাদৰ পৰা গুৱাহাটীলৈ উভতি অহা ট্ৰেইনখনত কোইনচিডেন্টলি সেই ট্ৰেইন জাৰ্ণিতে আমি অলপ ফ্ৰী হলো মানে ফ্ৰেণ্ডশ্বিপ হ'ল বাদাম কোনে কোনে খাব বাদাম অকণমান দিয়াচোন অকণমান দিব নোৱাৰি কেইটামান দিব পাৰিম ভাত পাতা দিয়া অৱশ্যে আহমেদাবাদৰ নিচিনা বাদাম নহ'ব চাগে দিবলৈ মন কৰা নাই তাকে কোৱা দুটা তিনিটা কেলে দিছা এই পেকেটটোৱে লোৱা কিন্তু মই কথাটো কৈ থৈ দিছোঁ আৰু আহমেদাবাদৰ নিচিনা নহ'ব পাৰেতো কোনোবাই আহমেদাবাদত কোনোবাই বাদাম খাইছিলে কাৰোবাৰ মানে চানে বাদ দিয়া কিন্তু মেইন কথাটো হ'ল কি জানা আহমেদাবাদৰ আমাৰ নাটকখন বহুত ধুনীয়া আছে সঁচানে
আৰু তোমাৰ ৰোলটো স্পেচিয়েলি ধুনীয়া হৈছে হয় নেকি থেংক ইউ তাৰে মানুহে ভাল পালে হয় আৰু কৰি যোৱা বহুত ওপৰলৈ যাবা ইমান ওপৰলৈ যাবা যে নেদেখা হৈ থাকিব আহমেদাবাদৰ ল'ৰা এটাই মোৰ পিছত খুব পৰিছিলে আৰু দিক্ষুৰ হয়তো সেইটো জ্বলন হৈছিলে মোৰ লাগে আৰু পিছত কৈছিলে হয় বুলি কৈছিলে বৰ হৈছে নেকি অকমান জানানে ঠিক আছে মই অলপ বৰ কৰোঁ মানে মই তোমাৰ লগত কথা পাতোঁ ইফ ইউ ডোণ্ট মাইণ্ড আহা বহা তাৰমানে কি জানা গ্ৰুপত চব ডাঙৰ যে অকল তুমিয়ে মই চাগে গোটেই সৰু নেকি সেইটোৱে ময়ো কামোৰ খাইছো কি কথা পাতিবা ইমান ডাঙৰবোৰৰ অকণমান টেঙা এটা খোৱা যায় হয়নে তাকে পিছে মই গম পাওঁ তুমি খুব ধুনীয়া কবিতা লিখা বুলি ধুনীয়া নহয় লিখো আৰু টাইম পাছ এটা কাম কৰিব নোৱাৰা তুমি তেতিয়াহ'লে মোক এটা কবিতা গিফ্ট দিব পাৰা গিফ্টত দিব লগা কবিতা মই নিলিখো নহয় লিখি দিয়া গিফ্টটো দিম আৰু পিছত সেই গিফ্টটোৰ কোনো মূল্য নাথাকে মই একদম বেয়া কবিতা লিখো ইমান ভাল নিলিখো সেইটো তুমি চিন্তা কৰিব নালাগে নেকি সাধাৰণতে মোক মৰমত দিয়া গিফ্টবোৰ মই খুব ধুনীয়াকৈ ৰাখোঁ ৰ'বা এনেকে ক'লে মই লিখি দিব নোৱাৰো নহয় তুমি এটা কাম কৰা মোক ৰাতিটো দিয়া কাইলৈ মৰ্ণিং তোমাক এটা বঢ়িয়া কবিতা মই লিখি দি আছো পাক্কা আই উইল ট্ৰাই অ'কে থেংক ইউ এই দিনটো আছিলে 10 মে আৰু তেতিয়া মানে মই ৰাতিপুৱা কবিতা এটা দিছিলো তাক গিফ্ট 4টা লাইনৰ কবিতা এটা নিস্তব্ধতাৰ জাল ভাঙি তুমি আহিছিলা উৰণীয়া পক্ষী হৈ এতিয়াচোন মই বাকৰুদ্ধ মই একো ক'ব নোৱাৰো কি এয়া সঁচাকে প্ৰেম কেনেকুৱা হৈছে খুব ধুনীয়া হৈছে এণ্ড থেংক ইউ সঁচাকে কোৱাচোন অ'কে ঠিক আছে মই যদি সঁচাই ক'ব লাগে তেতিয়াহ'লে মই এটা ৱে আউট ভাবিছোঁ তুমি এই সেই বাহিৰত চোৱাচোন এইটো কিনো দিক্ষুৱে মোক প্ৰপ'জ কৰা নাছিলে কিন্তু সি মোক চুমাত এটা দিছিলে আৰু মই বহুত নাৰ্ভাছ হৈছিলো মধুময় মন মোৰ তৰা হৈ জ্বলে ডাৱৰে ডাৱৰে হিয়া মোৰ ভৰে কি হয় কিবা এটাতো কোৱা যাওঁ আৰে কেনে যোৱা তেতিয়া মানে মোৰ ভয় লাগিছিলে ইমান বদমাছ ল'ৰা এনেকুৱা তেনেকুৱা মই একদম মাতা নাছিলো আৰু মই তেনেকেই ট্ৰেইনৰ পৰা মই নিজৰ ঠাইত নামি দিলো সেইদিনা মোৰ খুৰাৰ বিয়া আছিলে বৰপেটাত মই নামি দিলো দিক্ষু গুৱাহাটীলৈ গুচি গ'ল তাৰপিছত আমাৰ কণ্টেক্ট হোৱা নাছিলে 3 দিনমান কিছুমান মোমেণ্টছ শ্বেয়াৰ কৰিব নোৱাৰি কিছুমান মোমেণ্টছ পাহৰিব নোৱাৰি আৰু কিছুমান মোমেণ্টছ খালি ফিলহে কৰিব পাৰি এয়া এনেকুৱা এটা মোমেণ্ট আছিলে যি হয়তো বিজেতা আৰু দিক্ষুৱে ফিল কৰিলে পিছে আপোনাৰ তেনেকুৱা কিবা মোমেণ্ট আছে নেকি যিটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে আ মোমেণ্ট that makes you smile whenever you think of that share কৰক আমাৰ সৈতে Red FM Love Story Super Hits 93.5 Red FM or Friday special programত মই আছো আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে আজি দিক্ষু আৰু বিজয়তাৰ লাভ ষ্টৰী a journey of love আহক আগবাঢ়ো তেওঁলোকৰ লাভ ষ্টৰীলৈ তাৰপিছত আমাৰ নাটকৰ শেষৰ মানে এটা মানে আমাৰ গেট টুগেডাৰ হয় আৰু গেট টুগেডাৰ আকৌ লগ পাইছিল বিজেতা দেখিছো কোৱা শুনাচোন অকণমান কথা এটা আছিলে ঐ মই আহি আছো দেই তুমি চাগে মোক বেয়া পাই আছা ন বিজেতা ইম্পৰ্টেণ্ট কথা আছে যদি কোৱা কিবা মোৰ সেইফালে কাম আছে একচুৱেলি ইম্পৰ্টেণ্ট কথাই হয় কাৰণ চোৱা যি হৈ গ'ল তুমি যদি বেয়া পাইছা সেই কথাটোত তেতিয়াহ'লে আই এম চৰি এটলিষ্ট প্লিজ ফ্ৰেণ্ডশ্বিপটো ব্ৰেক নকৰিবা मेरा मन कहने लगा पास आके न तू दूर जा তাৰপিছত আকৌ দিক্ষুৱে মোক লগ কৰিব আহিলে মই দিল্লী যাম তেনেকে আমাৰ আৰম্ভণি হৈছিলে প্ৰেমৰ মই গুচি গলো দিক্ষুৱে মোক ট্ৰেইনত থব আহিলে মোৰ মা দেউতাও আছিলে মোৰ মা দেউতাই ভাবিলে ফ্ৰেণ্ড হয় বিজেতা দিল্লীলৈ গৈ নিজৰ কেয়াৰ ৰাখিবা কাৰণ তাত খুব গৰম পৰে জানাই আৰু নতুন ঠাই নতুন জেগা নতুন মানুহ তাকে তুমিও থাকিবা ভালকৈ আৰু কণ্টেক্ট কৰিবা বুলিতো আশা কৰিব নোৱাৰোঁ তথাপিতো ৰিকুৱেষ্ট কৰিছোঁ পাৰিলে কণ্টেক্টটো ৰাখিবা চিয়'ৰ ঠিক আছে কেতিয়াবা নিবিচাৰিলেও কিছুমান সম্পৰ্ক শেষ কৰিব লাগে কেতিয়াবা আকৌ কিছুমান সম্পৰ্ক শেষ কৰিও শেষ নহয় এই সম্পৰ্ক এনেদৰেই শেষ হ'ব নে আকৌ নতুন এটা সম্পৰ্ক গঢ়ি উঠিব সেয়া আমি জানিম আজি লাভ ষ্টৰী আ জাৰ্নি অফ লাভত 93.5 Red FM पर जाते रहो Red FM Love Story
Super Hits 93.5 Red FM-ত আপুনি শুনি আছে ফ্ৰাইডে স্পেচিয়েল প্ৰগ্ৰাম Red FM Love Story আৰু আজি আমি শুনি আছো দীক্ষু আৰু বিজয়ীতাৰ লাভ ষ্টৰী A Journey of Love well ইতিমধ্যে আমি গম পালো তেওঁলোকৰ সম্পৰ্ক আৰম্ভ নহওঁতে শেষ হ'ল বিজয়ীতা দিল্লীলৈ গুচি গ'ল আহকচোন কি হয় শুনো সন্দনাৰ লগততো মোৰ আগৰ পৰাই ফ্ৰেণ্ডশ্বিপ তাইও ভাবে দাদাৰ ফ্ৰেণ্ড হয় তেনেকে মই দিল্লী গুচি গ'লো দিল্লী গৈ মই তেতিয়া লোনলি ফিল কৰিছিলো গুৱাহাটীত লোনলি ফিল কৰিছিলে আৰু তেতিয়া তেনেকে আমাৰ চিঠি আদান প্ৰদান হৈছিলে দীক্ষুৰ চিঠি চাচোন কি লিখিছে মৰমৰ বিজেতা আশা কৰোঁ তুমি ভালে আছা মই গুৱাহাটীত আছোঁ ভালে আছোঁ বুলি ঠিক ক'ব নোৱাৰি তথাপিতো চলি আছোঁ আৰু দিনবোৰ পাৰ হৈ গৈ আছে কিন্তু তোমাক খুব মিছ কৰা হৈছোঁ তোমালৈ খুব মনত পৰিছে মই নাজানো তুমি মোক মিছ কৰিছানে নাই মোলৈ মনত পৰিছেনে নাই তোমাৰ কিন্তু মই যেতিয়া কাম কৰোঁ মই যেতিয়া কিবা নতুন চিন্তা এটা কৰোঁ মই যেতিয়া দিনটো এনেই পাৰ কৰোঁ প্ৰত্যেকটো মুহূৰ্ততে মোৰ তোমালৈ কিন্তু খুব মনত পৰিবলৈ ধৰিছে মই এইটোও নাজানো তুমি কথাবোৰ আকৌ কেনেকৈ ল'বা কাৰণ যোৱাবাৰ কিবা এটা কৰোঁতে তুমি অৱশ্যে মই কামটো বেয়া কৰিছিলোঁ তথাপিতো মই ভাবোঁ যে তুমি হয়তো অলপ বুজি পাবা যে আই এম মিছিং ইউ অলপ প্ৰান্তত দীক্ষু আৰু আমি পৃষ্ঠা পৃষ্ঠা জাপ জাপ চিঠি দিছিলো মানে সপ্তাহত 2-3খনকে চিঠি দিছিলো लफ्जों में लिख देंगे अपना ये हाल दी देखेंगे क्या जवाब आता है फिर यार का মোৰ ফালৰ পৰা বেছি চিঠি গৈছিলে দীক্ষু ইমান চিঠি লিখিব নাজানে সি মোক অনুকৰণ কৰিছিলে মৰমৰ দীক্ষু তোমাৰ চিঠি পালোঁ মই ইয়াতে ভালে আছোঁ নতুন পৰিৱেশ এডজাষ্ট কৰিবলৈ অকণমান টাইম লাগিছে হ'লেও ভালে আৰু কাম চলি আছে ভালে ভালে তুমি মোক খুব মিছ কৰিছা বুলি শুনি ভাল লাগিল মই ভবা নাছিলোঁ যে মই ইয়াত অহাৰ পিছত ময়ো তোমাক সিমানেই মিছ কৰিম যিমান তুমি মোক মিছ কৰি আছা তুমি কৈছা হেনা তুমি ভুল কৰিছিলা কিন্তু আজি নাজানো মই সেই ভুলটোৰ কথা ভাবিলে মোৰ মনটো ভাল লাগে আশা কৰিলোঁ তুমি পাৰিলে চাগে দিল্লী আহিবা মোক লগ কৰিবলৈ মই তোমাক লগ পাবলৈ খুবেই আগ্ৰহেৰে বাট চাই আছোঁ ইতি তোমাৰ বিজেতা তেনেকে মানে চিঠিবিলাক আদান প্ৰদান হৈছিল আৰু তাৰপিছত তেতিয়া তাৰ জাৰ্ণি আৰম্ভ হৈছিলে সংগীতৰ জগতত চিঠি লিখাৰ আমেজে বেলেগ কিমান সময় লাগে এখন চিঠি লিখোতে হয়নে কি লিখিম কিমান সুন্দৰকৈ লিখিম যিবোৰ লিখিম বুলি ভাবোঁ সেইবোৰ লিখিবলৈ ভাল নালাগে আৰু যিবোৰ লিখিম বুলি ভাবোঁ সেই কথাবোৰ মনত নপৰে গতিকে চিঠিৰ লগত জড়িত আপোনাৰ কি স্মৃতি আছে Red FM Love Story Love Story Super Hits 93.5 Red FM-ত আপুনি শুনি আছে ফ্ৰাইডে স্পেচিয়েল প্ৰগ্ৰাম Red FM Love Story আৰু মই আছো আপোনাৰ সৈতে পাহি আজি আমি শুনি আছো দীক্ষু আৰু বিজয়ীতাৰ লাভ ষ্টৰী জাৰ্নি অফ লাভ well এতিয়ালৈকে আমি গম পালো যে বিজয়ীতা দিল্লীলৈ গৈছে আৰু দীক্ষু আৰু বিজয়ীতাৰ মাজত চিঠিৰ আদান প্ৰদান হৈছে আহক আগলৈ কি হয় শুনো আৰু প্ৰেমৰ পিছতো দীক্ষুৱে তাৰমানে এটা ঘটনা কৰিছিলে আৰু সৰু ঘটনা বুলি নকওঁ সেইটো ডাঙৰ ঘটনা হৈছিল মোক যেতিয়া সি একদম ভাল পাওঁ বুলি মোক কৈছিলে মুখেৰে ভালকে আৰু তোমাৰ লগত মই জীৱন কটাম তোমাকে মই বিয়া পাতিম তাৰ 3 দিন পিছত সি আকৌ মোক ক'ব আহিছিলে আচ্ছা বিজেতা অলপ কথা আছিল আহিলে এফালে অলপ কথা আছিল তোমাৰ লগত কোৱা আকৌ ইমান আৰু ভাবিব লাগে নে কোৱা কি জানা বিজেতা মই ভাবিছোঁ যে এই প্ৰেম বা এটা এনেকৈ সম্পৰ্ক চলাই নি মোৰ কাৰণে বিয়া পতাটো সম্ভৱ নহ'ব পলাই নিব খুজিছা নাই নাই মই চিৰিয়াছলি কথাটো কৈ আছোঁ তুমি বুজিবলৈ চেষ্টা কৰা বুজাই দিয়া বুজা নাই মই কি ক'ব খুজিছোঁ শুনা তেতিয়াহ'লে প্ৰেম কৰি কাৰোবাক ভাল পাই মই বিয়া পতাটো এই কামটো যে মই কৰি পাৰিম মই ভাবি পোৱা নাই মানে মই ভাবি পোৱা নাই যে এইটো মোৰ কাৰণে পচিবল হ'ব বুলি মানে চ' সেইটো কাৰণে তুমি বেলেগ কাৰোবাক যদি পোৱা বা বেলেগ যদি কোনোবা টাইম তোমাৰ লাইফলৈ আহে তুমি তেওঁৰ কথা ভাবিব পাৰা মানে তুমি দুদিন আগত কৰা ৰিলেশ্যনটো আজি ভাঙিবলৈ আহিছা মই নিজে ৰিয়েলাইজ কৰিছোঁ কিবা এটা কথা সেইটো তোমাক ক'বলৈ আহিছোঁ একচুৱেলি চ'
আউটপুটটো বা আউটকামটো যেনেকৈ ওলায় মানে তুমি কি বিচাৰা মই বুজি পোৱা নাই তুমি পৰহি আহি পেলাই মোক ক'লা আই লাভ ইউ মই তোমাৰ অবিহনে থাকিব নোৱাৰো মই তোমাৰ লগত জীৱনটো থাকিব বিচাৰো আৰু আজি দুদিন পিছত তুমি কৈছা মোৰ লগত বিয়া হ'ব নোৱাৰা তুমি এইটো ৰিলেশ্যন মেইনটেইন কৰিব নোৱাৰা মানে হোৱাট ইজ ইয়ৰ প্ৰব্লেম মই বুজি পোৱা নাই তুমি কি ক'ব বিচাৰিছা মই কি কৰিব লাগে এতিয়া বুজাই কোৱা মই সঁচাকৈ মই এতিয়া এটা কথাই ক'ম তোমাক মই তোমাক এতিয়া এটা কথাই ক'ম যে তোমাৰ লাইফত যদি বেলেগ কোনোবা আহে তেওঁৰ কথা তুমি ভাবিব পাৰা এইবোৰ এনেকুৱা কথা নেকি আজি ইয়াক ভাল পালো কালি তাক ভাল পালো কি বুলি ভাবা তুমি তোমালোক গুৱাহাটীৰ ল'ৰাবোৰ সঁচাই বহুত বেয়া আৰু মই সেইদিনা বহুত কান্দিছিলো আৰে কেনেকুৱা ল'ৰা মই তেতিয়া ভাবিছিলো গুৱাহাটীত থকা ল'ৰাবিলাক এনেকুৱাই হয় নেকি তাৰপিছত আকৌ দুদিনমান পিছত আকৌ দীক্ষু আহিছিলে আহি মানে কৈছে নাই মোৰ ভুল হ'ল हो आना मेरे प्यार को ना तुम झूठा समझो जाना सनम तुझे पाने का ये था सारा बहाना কিন্তু মানে ভুলো কৰে আৰু চৰিও কয় খুব সোনকালে আপুনিও পিছে আপোনাৰ লাভ লৈ কনফিউজড হৈ আছিলে নেকি দীক্ষুৰ নিচিনা কনফাৰ্ম কেনেকৈ হ'ল আৰু কনফিউজ কিয় হৈছিলে শ্বেয়াৰ কৰক আমাৰ সৈতে Red FM. Love story. Love story. Super Hits 93.5 Red FMত আপুনি শুনি আছে ফ্ৰাইডে স্পেচিয়েল প্ৰগ্ৰাম Red FM লাভ ষ্টৰী শুনি আছো আমি দীক্ষু আৰু বিজয়িতাৰ লাভ ষ্টৰী আ জাৰ্নি অফ লাভ আমি ইতিমধ্যে বহুখিনি যাত্ৰা পাৰ কৰিলোঁ তেওঁলোকৰ মিছআণ্ডাৰষ্টেণ্ডিংছ তেওঁলোকৰ ভালপোৱা ইম'শ্যনছ আমি অতিক্ৰম কৰি আহি আছো আহক এতিয়া আগবাঢ়ো তেওঁলোকৰ লাভ ষ্টৰীলৈ এইখিনি সময়ত মানে উৎসাহ দিয়া মানুহ নাছিল লগত ভণ্টি আছিলে কিন্তু তেনেকে বন্ধু বৰ্গ বিলাকেও চাকৰি পাইছিলে আকৌ ডিপ্ৰেছন হৈছিলে তেনেকে আমাৰ জাৰ্ণিটো আৰম্ভ হৈছিলে সংগীতৰ জগতত তাৰপিছত মই দিল্লীৰ পৰা আহিলো পঢ়া শুনা শেষ কৰি তাৰপিছত অহাৰ পিছত আমাৰ জাৰ্ণিটো আমাৰ যাত্ৰাটো ইমানে কঠিন হৈ পৰিলে যে আমাৰ বহুত কষ্ট হৈছিলে আমি সেইখিনি সময়ত প্ৰেম লগত এনি টাইম থাকো কিন্তু আমি কেতিয়াও প্ৰেমৰ কথা পাতি বা আমি টাইম স্পেণ্ড কৰা নাছিলো আমি ডেটিং মাৰিবলৈ সময় পোৱা নাছিলো ডেটিং শব্দটো কয় যে আকৌ কেতিয়াবা আমি খালি গধূলি চানমাৰি ব্ৰিজত বহিছিলো আমাৰ সেই বতাহজাক খুব ভাল লাগে বাপৰে চোৱাচোন ইমান বতাহ দিছে চুলিবোৰ উৰি উৰি অৱস্থা নাইকিয়া হ'ল চোৱা বতাহ দিছে ভালে কথা চানমাৰি ব্ৰিজৰ ওপৰে বতাহজাক কিমান ভাল লাগে ভাল লাগে আজি বেছি দিছে নেকি ভালেই লাগিছে অলপ বেছিকৈ পাইপটো খুলিলে বতাহৰ পাইপটো হ'ব পাৰে আৰু কোৱা তুমি কোৱা তোমাৰ কেনেকুৱা চলিছে কাম আচ্ছা কাম চলাই আছোঁ অলপ চিন্তা এটা কৰিছোঁ নতুনকৈ কিবা কিবি চাওঁ কি হয় তুমি কোৱা কবিতা চলি আছে আৰু মোৰনো কি আৰু তুমি সোনকালে এষ্টাব্লিছ হৈ লোৱা গোটেই অসমে তোমাৰ নামটো জানক সেইটোৱে মোৰ একমাত্ৰ সপোন সেইদিনা এই চন্দনাহঁতৰ লগৰ ল'ৰা লগ পাইছিলোঁ তুমি চিনি পোৱা নেকি কি আছিলে বিকাশ নহয় ৰ'বা তুমি মোবাইলটো থোৱা নাই আৰু কথাটো শুনাচোন শুনি আছোঁ কোন ল'ৰা কথা কৈছা বা নেজানো নামটো পাহৰিলোঁ মই ৰাজু তেনেকুৱা কিবা এই চাপৰকৈ যে টপাকৈ ল'ৰাটো অলপ চিনি নাই যে কি নাই সি তোমালোকৰ কথা সুধিছিলে কেনেকুৱা ভাল খবৰ দিছে আৰু এনেই চিনি পাওঁ তাক চন্দনাৰ ফ্ৰেণ্ড হয় যে হেৰি কি বুলি কয় কোনে হাঁহিছে ইমান হাতৰ ইয়াতে আৰু ইমান মানুহ আছে আৰু হাঁহিবই আকৌ বাদ দিয়া আমাৰ কথাত মন দিয়া আৰু ট্ৰেইন আহিছে নেকি তোমাৰ ফাল্টু কথাত মন যে মই তোমাক কিবা এটা কৈছোঁ ঠিক আছে দিয়া মেইন পইণ্টলৈ গৈছে কিন্তু তাৰ আগত এটা কথা কোৱাচোন তোমাৰ বস্তু ৰাণী মুখাৰ্জী তাইক কিয় গৈছে কালি আইচক্ৰীম খাইছিলোঁ মাতটো ভাঙি থাকিলে যে দিয়া কোৱা কি কথা ক'ব খুজিছা কোৱা বিয়া কেতিয়া পাতিবা বিয়া মই ভাবিছোঁ তুমি ভালকৈ এষ্টাব্লিছ হৈ লোৱা মইতো ক'লোৱেই মাতো তোমাক যেতিয়া তোমাৰ নাম সকলোৰে মুখে মুখে হ'ব সেইদিনাই আমি বিয়া পাতিম ভালকৈ এষ্টাব্লিছ হ'লে কিমান মানে ধৰা তুমি তোমাৰ মিউজিকৰ লাইনত ইমান দূৰ আগবাঢ়া যে তোমাৰ নাম সকলোৰে মুখে মুখে হওক তেতিয়াহে আমি বিয়া পাতিম আচ্ছা মানে এটা মানুহে যদি মোৰ নাম ল'বলৈ বাকী থাকে তুমি তেতিয়াহ'লে মোৰ বিয়া নাপাতা নাপাতো তেনেকে লাহে লাহে ইটো সিটো কৰিব ললো তেনেকে আমাৰ দীঘলীয়া যাত্ৰা এটা আৰু তাৰপিছত মোৰ এটা মনত এটা উৎসাহ আছিলে যে দীক্ষু যিদিনা মানে অসমৰ ৰাইজে দীক্ষুক চিনাকি এটা নাম লৈ জানিব তাৰপিছতহে আমি বিয়াৰ কথা ভাবিম মোৰ তেনেকুৱা এটা ভাৱ আছিলে আৰু মই মোৰ নিজৰ ঘৰতো কৈছিলো দীক্ষুও নিজৰ ঘৰত কৈছিলে বিয়াৰ সিদ্ধান্তটো এটা বৰ ডাঙৰ সিদ্ধান্ত সকলোৱে লাইফত ছেটেল হোৱাটোৱে বিচাৰে যাতে পিছলৈ একো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় আৰু বিজয়িতাই যিটো চিন্তা কৰিছে সেইটো স্বাভাৱিক চিন্তা ছোৱালী হৈ এই চিন্তা কৰাটো স্বাভাৱিক আৰু ইমান এটা ডাঙৰ ডিচিশ্যনত ছাপোৰ্ট দিয়াটো বহুত ডাঙৰ কথা Red FM. Love story. Love story.
Super Hits 93.5 Red FM-ত আপুনি শুনি আছে ফ্ৰাইডে স্পেচিয়েল প্ৰগ্ৰাম ৰেড FM লাভ ষ্টৰী আৰু মই আছো আপোনাৰ সৈতে পাহি আমি শুনি আছো দীক্ষু আৰু বিজয়িতাৰ লাভ ষ্টৰী জাৰ্নি অফ লাভ ৱেল আমি অলৰেডি গম পালো যে তেওঁলোকে বিয়া কৰাৰ সিদ্ধান্ত লৈছে কিন্তু তেতিয়া যেতিয়া দীক্ষুৱে অসমত জনপ্ৰিয়তা লাভ কৰিব আহকচোন আগবাঢ়ো আকৌ তেওঁলোকৰ লাভ ষ্টৰীলৈ যেতিয়া দেৱদাৰু এলবামটো দীক্ষুৰ ৰিলিজ হৈছিলে আহৈয়া গানটো স্পেচিয়েলি খুব মানুহে ভাল পাইছিলে দীক্ষু আৰু লগতে মোক গোৱালপাৰাৰ ফালৰ কলেজ এখনত মোক মাতিছিলে আমি তিনিওজনকে তাতে গৈছিলো ইমান হাজাৰ হাজাৰ ল'ৰা ছোৱালী 5খনমান কলেজৰ ল'ৰা ছোৱালী লগ হৈছে প্ৰথমতে মানে ফ্ৰেচাৰ্ছ মিটিং আছিলে ধুনীয়াকে পাৰ হৈ গ'ল বৰষুণো দি আছিলে মিটিং শেষ হোৱাৰ পিছত ষ্টেজৰ পৰা আমি পিছফালে বেক ষ্টেজেৰে নামি আহিছো একগাল ছোৱালীয়ে দীক্ষু এনেকুৱা আগুৰি ধৰিলে মোৰ চকুৰ সন্মুখতে ছোৱালীজনী কিছ কৰি দিছে দীক্ষু বিন্দাছ কিছ কৰি কৈছে আৰু আপোনাক খুব ভাল লাগে সেইকাৰণে বোলে কিছ কৰিছো দীক্ষুৱে মানে অবাক হৈ ৰৈ গ'ল মই ভাবো যে এইখিনি ছোৱালীবিলাক বা ল'ৰাবিলাক যিয়ে আছে কিছুমানেতো পিঠিত এনেকে কয় অটোগ্ৰাফ এটা দিয়ক এইবিলাকে মানুহ আচলতে এজন শিল্পীক উৎসাহ দিয়ে বুলি মই ভাবো আৰু এইটো মই বেয়াকে নধৰো কেতিয়াও যাৰ গান আমি শুনি ভাল পাওঁ যাক আমি ভাল পাওঁ সেই মানুহজনক সন্মুখত দেখিলে এনেকুৱা ধৰণৰ আচৰণ স্বাভাৱিক হৈ পৰে পিছে আপুনি কওকচোন অসমৰ কোন গৰাকী চেলিব্ৰিটিৰ বাবে আপুনি এনেকুৱাখন কৰিছে বা বলিয়ামী বুলিয়ে কৈছো বলিয়ামীখন কৰিছে কাৰ বাবে কৰিছে আৰু কেনেদৰে কৰিছে মোক যদি সোধে মই আপোনাক কম বাৰু কিন্তু কেইটামান গীতৰ পিছত কাৰ কাৰণে কৰিছিলো সেয়া আপোনাক মই জনাই থৈ দিছো ডক্টৰ ভূপেন হাজৰিকাৰ বাবে পিছে আপুনি কওকচোন কাৰ বাবে কি কৰিছিলে Red FM Love Story Love Story Super Hits 93.5 Red FM-ত আপুনি শুনি আছে ফ্ৰাইডে স্পেচিয়েল প্ৰগ্ৰাম ৰেড FM লাভ ষ্টৰী আৰু মই আছো আপোনাৰ সৈতে পাহি আজি আমাৰ সৈতে লাভ ষ্টৰী শ্বেয়াৰ কৰি আছে বিজয়িতাই তেওঁৰ আৰু দীক্ষুৰ লাভ ষ্টৰী দ্য জাৰ্নি অফ লাভ কিন্তু প্ৰেমত বাধা নোহোৱাকৈ প্ৰেম জানো সম্পূৰ্ণ হয় বিজয়িতা আৰু দীক্ষুৰ লাইফত প্ৰব্লেম আছিল নে আহকচোন শুনো প্ৰব্লেম আছিলে মোৰ ঘৰততো মা দেউতাই বহুত দিনলৈকে 2 বছৰ 3 বছৰ মানলৈকে মোৰ দীক্ষু বেষ্ট ফ্ৰেণ্ড বা ক্ল'জ ফ্ৰেণ্ড বুলিয়ে ভাবি থাকিলে মোৰ ঘৰতো গৈছে দীক্ষুৱে কোনেও গম পোৱা নাছিলে মোৰ বায়েও নাজানিছিলে আৰু বাক যেতিয়া সি প্ৰথম মই নিজৰ বাকে মই কোৱা নাছিলো সিয়ে কৈছিল দীক্ষুৱে কৈছিলে যে আৰু দীক্ষু ৰিহাৰ্চেল কেনেকুৱা চলিছে ৰিহাৰ্চেল ঠিকে চলিছে বা আৰু কবিতা বা মই কথা এটা ক'ম বুলি ভাবিছো আপোনাক কি বা এই মানে আপোনাৰ ভন্টি বিজিতাক মই ভাল পাওঁ কি বলিয়া হৈছা নেকি তুমি এইবোৰ ফাল্টু কথা নকবা দেই কেলে লাইক মই ভাল পাওঁ তাইক সঁচাকে তাই ভাল পোৱা ছোৱালী নহয় এইবোৰ চব এইবিলাক হেৰি নকৰিবা তাই ঠগি থৈ গুচি যাব তোমাক তাই ভাল পাব পৰা ছোৱালী নহয় মই তাইক জানো নহয় কিন্তু তাইও মোক ভাল পায় মই কৈছো ন মই তাইক চিনি পাওঁ ন মই তাই বাইদেউ হয় নহয় তাই ভাল পাব পৰা ছোৱালী নহয় তাই একদম উৰণীয়া আজি বোলে আছে কালি নাই একদম ঠগি দিব তোমাক দেই কৈ দিছো এনেকুৱা সৰু সৰু ঘটনা হৈছিল দীক্ষুৰ ঘৰত মাৰ ফালৰ পৰা মই মানে একো এতিয়ালৈকে মানে মা প্ৰথমৰ পৰাই আমাক একচেপ্ট কৰিছে খুব সহজ সৰল দীক্ষুৰ মা মোক খুব মৰম কৰে আগৰ পৰাই দেউতাৰ ফালৰ পৰা প্ৰব্লেম আছিল মোক কৈছিলে আৰু মাজত মানে যে এনেকে নহব দীক্ষুকো বহুত মানে সংচং কৰিছিলে আহিছিলে প্ৰব্লেম আমাৰ আহিছিলে ইয়াৰ আগলৈকে আহিছিলে কিন্তু সময়ে সলনি কৰি দিয়ে আৰু তাৰে ফলস্বৰূপে মানে যেতিয়া দীক্ষুক চিনাকি হ'ল অসমৰ ৰাইজৰ লগত তাৰ নামটো তাৰপিছত আমি বিয়া পাতিম বুলি মানে আবদ্ধ হলো আৰু গতিকে অৱশেষত বিবাহ পাশত আবদ্ধ হ'ল দীক্ষু আৰু বিজয়িতা ঘৰৰ সন্মতি লৈ পিছে বিয়াৰ চিজন আহিছে আপোনাৰ ঘৰতো বিয়াৰ কথা ওলাইছে নেকি কাপোৰ অলংকাৰ কি যে ব্যস্ততাপূৰ্ণ দিন হয়নে কাৰ বিয়া কেতিয়া বিয়া আমাকো জনাব 93.5 Red FM जाते रहो Red FM Love Story Love Story
Super Hits 93.5 Red FM-ত আপুনি শুনি আছে ফ্ৰাইডে স্পেচিয়েল প্ৰগ্ৰাম ৰেড FM লাভ ষ্টৰী আৰু মই আছো আপোনাৰ সৈতে পাহি আজি আমি শুনিলো দীক্ষু আৰু বিজয়তাৰ লাভ ষ্টৰী দ্য জাৰ্নি অফ লাভ আমি বিজয়তাক ধন্যবাদ জনাইছো যে তেওঁ নিজৰ লাভ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলে কিন্তু ৰেড FM-ৰ জৰিয়তে তেওঁ দীক্ষুক কি ক'ব বিচাৰে আহক শুনো দীক্ষুৰ মানে বৰষুণ গানটো মানে খুব ভাল পায় মই লিখা মই বৰষুণ ভাল পাওঁ হিও ভাল পায় আৰু এই গানটো মানে স্পন্টেনিয়াছলি আহা গান মোৰ লিখাটো দীক্ষুৱে মানে সদায় গালে মোৰ কাৰণে এই গানটো গায় আৰু স্পেচিয়েলি বৰষুণ 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 নামি আহা বৰষুণ নামি আহা বৰষুণ নামি আহা বৰষুণ বৰষুণ আৰু এতিয়ালৈকে আমি একেলগে সুখী হৈয়ে আছো বুলি ক'ব পাৰো আৰু আমাৰ বিয়া হোৱা আজি 2 বছৰ হৈ গ'ল মানে 2004ৰ পৰা 2011ত আমি বিয়া পাতিলো দীক্ষুৱে অসমৰ ৰাইজৰ কাৰণে সদায় ভাল ভাল কাম কৰি যাওঁ আৰু সবৰে হিয়াৰ আমঠু হৈ পৰক আৰু লগতে মোৰ লগত সদায় এনেকৈ হাঁহি থাকক এই বৰষুণ জাকৰ দৰে আপোনালোকৰ জীৱনতো প্ৰেমৰ বৰষুণ সদায় হৈ থাকক এই কামনাৰে মই পাহি আপোনাৰ পৰা বিদায় লৈছো